খাব যোৱা দধিমতি হ'লে মই তোমাক খাবলৈ দিম পৰম দেৱতা আহা শুন মোৰ কোলালৈ আহা ৰাণীয়াই ৰাণীয়াই থালিৰ পৰা ক্ষীৰ উঠলি পৰিছে ক্ষীৰ ৰাখহি কানাই মুখ চাই থাকিলে নহয় যদি তুমি মাতি খোৱা নাই তেন্তে মোক মেলাচোন লাইনটো চকুত নেমাৰিবা মই তাত টোপনি ধৰি আছে আজি মই গতিকে নিজে ধা দিবলগীয়া হ'ল
থাক দুষ্ট বালক, তই ইয়াতে পৰি থাক। তোৰ বৃদ্ধ পিতা নন্দৰাজেও আহি এবাৰ চাই যাওকহি। ইফালৰ পৰা মানুহে চিঞৰি থাকে, ইফালৰ পৰা মানুহে কেলে চিঞৰি থাকে বাৰু? পুনাদিক বাৰু এনেকুৱাকে বান্ধিব লাগেনে? আনিয়াই জনী আৰু কিহে পাইছে সাক্ষাৎ কালি দোকানী দেই। এনেহেন সুন্দৰ ল'ৰাটিকনো বাৰু এনেনো এজনী এজনী বাজি হৈ আছিল নে? এজনী চালা আজি নন্দৰাজক লগাই এক পিটন খুৱাইহে মই কৈছো। আইঅ এই সোপাক খুলিবও নোৱাৰি নহয়। গোটেই সমস্ত জৰিবিলাক আনি বান্ধিলে এইজনী নহয়। নন্দৰাজক মাতি আজি এখুৰি কাটিব লাগিব। নন্দৰাজ নন্দৰাজ আহকচোন আহক চাওকচোন। পুনাদিৰ কি অৱস্থা কৰিলে ৰাণীয়ে। আহকচোন আহক। ৰাণীয়ে কি কৰিছে এখন চাওকচোন। হ'ব নাখাওঁ দেই, এনেকুৱানো কৰিব লাগে ন। চাওকচোন এই প্ৰকাণ্ড